আসসালামু আলাইকুম গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই চাগে। আৰু এয়া মোৰ গতি চাওক, মোৰ মূৰৰ বিষ আৰু চকুৰ বিষ, মোবাইল চাব নোৱাৰা হৈছোঁ। ৰাতি হ'লে বেছি বিষ হয়। আৰু এয়া আমাৰ মায়ে মানে বহুত দিনৰ পৰা ভাবি আছিলে এই বস্তুটো ল'ম বুলি, তো আজি আহিছে। আৰু কি বস্তু বাৰু গম পাইছেই চাগে পেকিংটো দেখি। ঠিক আছে, খুলিলে দেখাম আৰু চাব। আৰু মই 4-5 দিনমান হ'ল আৰু মাৰ ঘৰতে আছোঁ। ইফালে দাঙি আনি আছে। কালি মানে যাম আৰু ডক্টৰ তাত, আৰু কাপোৰ লোৱা নাই ঈদৰ, তাক কাপোৰো ল'ম, ডক্টৰকো দেখাম বাৰু। এয়া খুলি আছে চাওক, এয়া ফাইনেলি এইটো ফ্ৰিজ এটা অনা হৈছে। আৰু এতিয়া গৰম দিন পাইছে ন, সেইটো কাৰণে ফ্ৰিজ এটা অনা হৈছে, দৰকাৰো হয় বহুত, তো সেইটো কাৰণে। ইফালে আকৌ এয়া কি কৈ আছোঁ মই নিজে নাজানো, মিউট কৰি দিলোঁ। ইফালে আব্বাক দেখালোঁ, ইফালে ভাইটি, ইফালে তাৰ লগৰ এটা আহিছে, সিয়ে মানে ফ্ৰিজটো ফিটিং কৰি দিব। আৰু এয়া মই কিবা কিবি কৈ আছোঁ তাক, মই জমনি কৰি থাকোঁ আৰু ঘৰত থাকিলে, সিহঁতেও মোৰ লগত কৰি থাকে। এয়া নেক্সট ডে মই আৰু আহিছোঁ আই কেয়াৰত দেখাবৰ কাৰণে। ইয়াতে ডক্টৰজন আহিবৰ কাৰণে মই অলপ ৱেইট কৰি আছোঁ। তাৰপিছতে মই আহিছোঁ বজাৰ কৰিবৰ কাৰণে। কাপোৰ বাৰু এতিয়া মই নাজানো আজি ভাগ্যত কোনযোৰ কাপোৰ মোৰ কাৰণে আছে। আৰু বহুত মানুহ চানুহ আহি আছে। তো ফাইনেলি কাপোৰযোৰ মই ল'লোঁ। লোৱাৰ পিছতে এতিয়া মই কাশ্মীৰী বেংগলছ বিচাৰি আছোঁ। বহুত, আৰু এই খাৰুটো বহুত বেছি মানে একদম ট্ৰেণ্ডিঙত আছে। ইনষ্টাগ্ৰামত একদম চালেই মানে ৰিলচত আহিয়ে থাকে। তো ছোৱালীবোৰ পগলা হৈ গৈছে কাশ্মীৰী বেংগলৰ পাছত। ময়ো পগলা হৈ আহিছোঁ। আৰু মোৰ কালাৰটো আছে নে নাই? একদম মোৰ বহুত মৰম লাগিছে। এইটো দেখিব পাইছে না, আঙুলি এনেকৈ দিছোঁ, এইটো মই এবাৰ ট্ৰাই কৰিম বুলি ভাবিছোঁ, কিন্তু মোৰ কাপোৰযোৰ লগত মেটচ কৰা কালাৰটো মই পোৱা নাই। আৰু এয়া চাওক কিমান মৰম লাগিছে, কমেণ্ট কৰিবচোন ভাল লাগিছে যদি। কিন্তু মই এইটো নল'লোঁ, মই মোৰ কালাৰটোহে ল'লোঁ বেলেগ এখনত গৈ পেলাই। এইফালে কুঁহিয়াৰ ৰস খাবলৈ আহিলোঁ, মানে আহি থাকোঁতে হাজবেণ্ডে ক'লে কুঁহিয়াৰ ৰস খাই লোৱা, অলপ ভাল লাগিব। তো মাজে মাজে খাবও লাগে, এইটো বস্তু ভাল আছে পেটৰ কাৰণে। তো এয়া খাই ল'লোঁ। মই ৰোজা ৰখা নাই বাৰু, মোৰ গাটো ভাল নহয়। এইফালে মই আহিলোঁ ঘৰত, আহিলোঁ এয়া পনীৰ ভাজিলোঁ, মানে আজি পনীৰ খাব মন গৈছে চেহেৰীত, আজি ৰোজা ৰাখিম। আৰু আজি কদৰ হয়, তো সেইটো কাৰণে হাজবেণ্ডো অকণমান হেল্প কৰি দিছে। এইফালে পিঁয়াজ ভাজিছোঁ, তাতে এতিয়া পনীৰখিনি ধুনীয়াকৈ বনাম। বিলাহী মই সিজাই দিছোঁ, কাৰণ মই মিক্সি নাই, তো বিলাহীখিনি সিজাই তেতিয়া ভাঙি যাব সোনকালে। ইফালে মই ছজনাখিনি বনাই আছোঁ ড্ৰাম ষ্টিক। তাৰপিছতে মই এতিয়া তৰাবী নামাজ পঢ়িব আহিলোঁ। তো ফাইনেলি মোৰ পঢ়ি হৈ গ'ল, অলপ দেখাই দিছোঁ আপোনালোকক। ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি আপোনালোকৰ ভাল লাগে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া আমি এতিয়া ৰাতি ভাত খাই লৈছোঁ। বাই।